হেল্ল' নমস্কাৰ কি খবৰ সকলো আশা কৰোঁ সকলো ভালে হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি কুশলে আছে আৰু মোৰ ঈশ্বৰৰ কৃপাত আজি অকণমান ভাল পাইছোঁ আৰু ভাল পায়ে কেমেৰাটো হাতত লৈছোঁ কাৰণ ভিডিঅ' বনাই থাকিলে ভিডিঅ' মানে যেতিয়া দিব পৰা নাযায় মনটো বহুত বেছি বেয়া লাগে আৰু যিসকলে ভিডিঅ' বনাই থাকে আপোনালোকেতো নিশ্চয় গম পায় আৰু মই মাঘ বিহুৰ ব্লগ মই আপলোড কৰিব নোৱাৰিলোঁ একেবাৰে গাটো বেয়া আছিলে জ্বৰ কিবাকিবি তাতে জ্বৰ হ'লেও দিব পাৰিলোহেঁতেন কিন্তু মোৰ কি জানে মনটো একেবাৰে এলেহুৱা মন এটা কেতিয়াও আচলতে মানুহক মানে হতাশাতহে নিয়ে আৰু কেতিয়াও আগবাঢ়ি যাবলৈ নিদিয়ে পুৰা দিনটো পূৰা বিজি থাকোঁ তেতিয়া মোৰ সকলো কামবিলাক মানে মোৰ ৰুটিনখন পূৰা একদম চিৰিয়েলি থাকে মানে মই মেইনটেইন কৰি আনিব পাৰোঁ কিন্তু যেতিয়া মই মানে আপোনাৰ ঘৰতে থাকি পেলাই কৰিম ঘৰতে আছোঁ হ'ব এনেকৈ যেতিয়া মই থাকোঁ মই মানে চাইছোঁ মই নিজকে উপলব্ধি কৰোঁ মই একদম মানে কি ক'ম মই একদম এক্টিভ থাকিব নোৱাৰোঁ মানে এইটো ঘৰতে আছোঁ আৰু পিছত কৰিম এনেকুৱা নিচিনা হয় মোৰ লগত আৰু প্ৰায়ে মানে মই এতিয়া কৰিছোঁ যে মোক এই কথাটোৱে মোক মানে প্ৰত্যেকটো কামতে ক্ৰমান্বয়ে পিছুৱাই আনে আৰু সেইকাৰণে আজি মানে নিজক কৈছোঁ যে তইতো সপোন দেখিছ ন সপোন দেখিছ যেতিয়া এটা সপোনটো বাস্তৱ মানত মানে ৰূপান্তৰিত কৰণে নকৰে এইটো তোৰ নিজৰ আজি মানে মই নিজৰ লগত কথা পাতিছোঁ তেনেকৈ আপোনালোকক মই সঁচা কথা কৈছোঁ মানে এটা মানে কিবা এটা মানে মোৰ এইকেইদিন চলি আছে যিটো মানে হতাশা মই আপোনালোকে বুজি পাইছেনে মই বুজাই ক'ব পৰা নাই হতাশাটোৱে মানে আচলতে মানুহক কেতিয়াও আগবাঢ়ি যাব নিদিয়ে আৰু যিহেতু মই চেনেলটো খুলিছোঁ আৰু মই ভিডিঅ' দিবই লাগিব তেতিয়া মই চেনেলটো আগুৱাই নিব পাৰিম ঠিক তেনেকুৱা কথা মই কথাটো অকল চেনেলটোৰ কাৰণেই ক'বলৈ যোৱা নাই মই এটা উদাহৰণ দিছোঁ আৰু কোনো নাই দেখিছে এয়া বাহিৰত বহি আছোঁ মই আৰু কথাখিনি হ'ল এইখিনিয়ে যে মই অকল চেনেলটোৰ কাৰণে ক'ব জানে যে এলেহুৱা মন এটা বা হতাশাই মানুহক বহুত বেছি পিছুৱাই নিয়ে আৰু আজি চেলেঞ্জ কৰিছোঁ নিজৰ লগতে মই এতিয়া আছোঁ বাহিৰতে ভাবিছোঁ কোনো নাই মনৰ কথা কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে মানে কেমেৰাটো অন কৰি লৈছোঁ একদম কেইটামান প্ৰব্লেমো হৈ আছিলে কিন্তু প্ৰব্লেমকেইটাও ধুনীয়াকৈ ছল্ভ হৈ গ'ল আৰু যেতিয়া মানে সমস্যা আহে মানুহৰ জীৱনৰ সমাধানৰ মানে যিকোনো এটা পথ ওলায়েই সেইটো নিশ্চিন্ত থাকোঁ যে যেতিয়া সমস্যাটো আহিব সমস্যাটোৰ মানে কিবা এটা সমাধানৰ ৰাস্তা এইটো থাকিব সেইটো মই ভালদৰে জানো আৰু আজি আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিলে একদম হাতটো বিষাই যায় জানে কেমেৰা মই ধৰিব নোৱাৰোঁ এই ভিডিঅ'টো চাগে হিলিয়ে আছে তথাপিও বাহিৰত বহি আছোঁ যে ইফালে চাই থাকোঁ আকৌ ইমান সাহসীও নহয় যে এইফালে দেখিছে মাইনাহঁতে ইয়াত পূৰা খেলি থাকে ইয়াতে আৰু ভিডিঅ'টো চাব শেষলৈকে কথা মানে কেমেৰা বহুত দিনৰ মূৰত লৈছোঁ কথা পূৰা উল্টা পুল্টা হৈ গৈছে তথাপিও আশা ৰাখিছোঁ যে ভিডিঅ'টো শেষলৈকে চাব আৰু একদম কাইলৈ মৰ্ণিং লগ পাম আপোনালোক সকলোকে যি মনটো অট'মেটিকেলি পূৰা ভাল হৈ গৈছে আৰু সেইকাৰণে মই ভিডিঅ' বনাবলৈ লৈছোঁ কেমেৰাটো অন কৰিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ মাজে মাজে তেনেকুৱা হয় নেকি আৰু হ'লে আপোনালোকে কি কৰে সেইটো জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই থাকিব তেন্তে এতিয়া বাই বাই গুড নাইট হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বুট মগু খাম এতিয়া ৰ'দতে বহি লৈ এনেকৈ লৈ আহিছোঁ আৰু মানে ভিতৰত একদম বহুত ঠাণ্ডা চৈখনলে অমিতা একদম ফ্ৰেছ অমিতা আমাৰ ঘৰৰ বায়ে কাটি পেলাই লৈ আহিছে এতিয়া ৰ'দতে বহি খাম অমিতাও মানে ঠাণ্ডাত বহুতেই চেঁচা ৰ'দত খাব পাৰি আৰু প্ৰসাদখিনি মিক্স কৰি লওঁ ধুনীয়াকৈ আৰু আমাৰ ঘৰত মানে প্ৰসাদ খাই চবেই ভাল পায় সেইকাৰণে অকণমানটো খাবই সেইকাৰণে চবলৈকে লৈ আহিছোঁ আৰু কিন্তু তিনিখনহে হ'ল কলাপাত একো নহয় ন
যেটা দেৰিকৈ খাব বাবা খাবনে দে আহা খাই দিওঁ বনাবৰ কাৰণেহে মাখি ইমান পৰিছে খুৱাবলৈ পাল বাহিৰত খালে মানে এইটোৱে প্ৰব্লেম ইমান মাখি হয় এইফালে আমাৰ মা অমিতা নাখাবা তেতিয়া প্ৰথমতে প্ৰসাদ খাই লোৱা তাৰপিছত অমিতা খাবা বহা মাটিতে বহা বহিব জানিলেই হ'ল ইফালে চাই দিয়া ৰখা ৰখা বোলে খুলিব নালাগে এনেকৈ পাৰ হৈ গ'লে এনেকৈ এইফালে বাই আমি মানে এতিয়া বগৰীও পাওঁ নেকি চাবলৈ আহিছোঁ পাওঁনে নাপাওঁ নাজানো দেই বগৰী আৰু এইফালে আমাৰ বাই মানে কি হয় অন্য আমাৰ মানে অকণমান কথাটো বেলেগ হয় অন্য মানে কিবা খাবলৈ মন গ'লে ভৈনীয়েকবিলাকে বায়েকক কয় কিন্তু আমাৰ মানে অকণমান বেলেগ আমাৰ মানে কি আৰু তাতে গম পাব লাগে কিমান ধুনীয়া বনাই কৰে মানে মই ভাল বনাওঁ যে মোকেই মানে কয় আৰু এতিয়া আজি যে বনাই খুৱাম কিন্তু আজি খাব নোৱাৰিবা নহয় নাখাওঁ আহি আছোঁ চাবগৈ লাগিব বগৰী পাওঁ নেকি বগৰী মানে সৰস্বতী পূজা নোযোৱালৈকে বগৰী খাব নোৱাৰি যে পঢ়া শুনা এতিয়া যদিনো কম তথাপিও মানে নিয়মটো পালন কৰোঁ আৰু মানে খাবলৈ অকণ আফচোচ লাগে সেইকাৰণে নাখাওঁ আৰু এতিয়া ভাবিছোঁ কেক বনাম ইয়াতে বাটাৰটো বনাই লওঁ আৰু একেবাৰে যদিহে ভাল হয় আপোনালোকক দেখাম বাৰু সকলোবোৰ যোগাৰ কৰি লৈছোঁ আৰু আজি দৈ দি বনাইছোঁ কেক কাৰণ মানে এতিয়া দৈ এভেইলেবল যে বিহুৰ দৈ আছিলে সেইকাৰণে আজি দৈ দিয়ে বনাইছোঁ হৈ গ'ল মোৰ কেক কালাৰটো অলপ বেয়া হ'ল একো নাই খাবলৈ ভাল হ'লেই হ'ল চফ্ট হৈছে বাৰু আৰু আজি ৰাতি ভাত সাজ বইল দালিৰ সৈতে ঘিউ দি লৈছোঁ ঘিউ খাই মানে মই বহুত ভাল পাওঁ আৰু এতিয়া খাই লওঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে পাহৰি নাযাব চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই